গোটেই বিহুবৰখনে খানি শেষ কৰিব পেলালে মানুহ থাকিবলৈ জেগা নাই এনেকুৱা নাখান্দিলেহেঁতেন এই কিবাটো নহ'ল ইমান প্ৰভাৱ নপৰিলেহেঁতেন এখন ফকলেনৰ পাৰ্মিট উলিয়াই 20খন ফকলেন লগাই পেলাই তাত এজন ফৰেষ্ট দি দিয়ে তাত কালেকশ্যন কৰে এক টিপত 500 টকা কৰি ছয় সাতশ মানে গৰুৱে মৰিছে ছাগলীবোৰ বহুত মৰিছে মোৰ নিজৰে আছিলে গাহৰি তিনিটা সেই গাহৰি তিনিটাও গুচি গ'ল আৰু ধান আছিলে 15 বস্তা সেই ধান 15 বস্তা ধানো গুচি গ'ল অকল জীৱনটো বচাইছোঁ আৰু এওঁলোকে মোৰ বাচ্চা আছিলে এটা মোৰ কাণতে উঠি আছিলে 3 বছৰ 5 বছৰ এটা 7 বছৰ এটা আৰু 9 বছৰীয়া এটা পানী খাই গৈছেগৈ তাৰপৰা এওঁলোকে গৈ পিনে নাৱত নি পিনে মই ৰাস্তাতে 1 মিনিটত নাওখন পাই গৈছোঁ মই নহ'লে মই ডুবি গ'লোঁ এদিন ল'ৰাকেইটাতো ডুবিলেই আৰু এওঁলোকে গৈ পিনে 1 মিনিটত মোৰ নাওখনৰ এই ল'ৰাকেইটা জীৱনটো বচাইছে নমস্কাৰ আপোনালোকে ইমান দূৰৰ পৰা আহিছে আমাৰ এই দূৰদৰ্শী চাবলৈ আপোনালোকে চাওক বিহুবৰ নদীৰ কাষত যিখিনি নদীখনটো খান্দিবলৈ নিদিয়েই তাৰ গৰাৰ কিনাৰত যিখিনি শিল ওলায় সেইখিনি গোটেইখিনি খান্দি ধ্বংস কৰিছে আমাৰ সেইটো কাৰণে আমাৰ ইয়াত বেছি প্ৰভাৱটো পৰিছে আপোনালোকে এছেম্বলিত ধৰক যে আমাৰ জীৱনটো বচাই ৰাখিবলৈ আপোনালোকে ধৰক আমি যাতে ক'ৰবাত এতিয়া আমাৰ এই ইয়াতে ইমান শিল উৎপন্ন হয় বাহিৰৰ মানুহবিলাক আহি পেলাই চব ডিব্ৰুগড় তিনিচুকীয়া গোটেই অল অসমৰ মানুহ আহি পিনে আমাৰ ইয়াত চিণ্ডিকেট লগাই সেই শিল ব্যৱসায়টো কৰি আছে আৰু ভুক্তভোগী কোন হৈছে আমাৰ নিচিনা বয়সস্থ মানুহবোৰে মাহঁতৰ নিচিনা মানুহবিলাকে কষ্ট হৈছে আমি এতিয়া এই মাহঁতক নাৱত তুলি নি পিনে আমি ওপৰ ৰাস্তালৈ নিবলগীয়া হৈছে আপোনালোকে এই শিল খননটো অতি সোনকালে বন্ধ কৰিব লাগে ইয়াত এতিয়া আপোনালোকে চাওক এখন ফকলেনৰ পাৰ্মিট উলিয়াই 20খন ফকলেন লগাই পেলাই তাত এজন ফৰেষ্ট দি দিয়ে তাত কালেকশ্যন কৰে এক টিপত 500 টকা কৰি আপোনালোকে ফৰেষ্টৰবিলাকে এক টিপত এইবিলাক ডাম্পাৰ দেখি আছে আপোনালোকে এই ডাম্পাৰবিলাকৰ পৰা এখন ফকলেনত এজন ফৰেষ্ট দি দিয়ে ফৰেষ্টৰ সেই ফৰেষ্টৰ কিজনে 500 টকা কৰি এক টিপত লয় কিমান লয় 500 টকা কৰি 500 টকা অঁ এক ডাম্পাৰত এটা ডাম্পাৰত এইবিলাকে আপোনালোকে এছেম্বলিত ধৰি পিনে আমাৰ যাতে এই শিল খননটো বন্ধ কৰিব লাগে বিহুবৰত সেইটো মেচিনবিলাকত ব্যৱহাৰ কৰে অঁ কিমান ডাম্পাৰ সোমাই এদিনত 500 ডাম্পাৰ চলি থাকে ইয়াত 500 ডাম্পাৰ এইটো আমাৰ 2 নম্বৰ কুঁৱাৰী হয় 2 নম্বৰ কুঁৱাৰীটো নদীতটো খান্দিবলৈ নিদিয়ে এতিয়া আমাৰ ঘৰৰ কিনাৰৰ ভেটিটোকো খান্দি লৈ যাবলৈ বিচাৰে কেইটা ক্ৰেচাৰ কিবা আছে এইটো 138টা আছে কেঁচাৰ মেচিন 138টা 138 কুঁৱাৰী কেইটা আছে আৰু পাৰ্মিটো নাই কিছুমানৰ পাৰ্মিট আছে কিছুমানৰ পাৰ্মিটে নাই কুঁৱাৰী কেইটা আছে কুঁৱাৰী 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ আৰু ৰেলৱাই বুলি এটা আছে 2 নম্বৰ গোটেই বিহুবৰখনে খানি শেষ কৰি পেলালে মানুহ থাকিবলৈ জেগা নাই এনেকুৱা নাখান্দিলেহেঁতেন এই কিবাটো নহ'ল ইমান প্ৰভাৱ নপৰিলেহেঁতেন নদীখন বহল হৈ গ'ল আপোনালোকে দেখিছে এই ঘৰটো কিনাৰতে খান্দি আছে চাওক এইটো গোটেই 2 নম্বৰ এৰিয়া পৰি পৰে ইয়াৰ কাৰণে কি আহ্বান জনাব চৰকাৰক কি আহ্বান জনাব ইয়াত চৰকাৰক দিয়া আহ্বান কৰিছোঁ আপোনালোকৰ চুৱেদি যে আমাৰ বিহুবৰ এৰিয়াটোত যাতে শিল খননটো নহয় আপোনালোকে আগৰ পৰা অসুবিধা পাইছে মানে তেওঁলোকৰ টকা পইচা আছে আমি কিবা এটা ক'বলৈ গ'লে সিহঁতি পুলিচ প্ৰশাসনৰ পৰা আদি কৰি ফৰেষ্টলৈকে আমাক দেখুৱাই দিয়ে আমি এতিয়া কি কৰিম কওক আমাৰ টকা পইচা নাই আজি যদি থানাত যদি ভৰাই থৈ দিয়ে আমাক কোনো এসাঁজ দিবলৈ নাই তেওঁলোকৰ আমাৰ ডাঙৰ মানুহবিলাক আছে না তেওঁলোকক জনাই দিলে তেওঁলোকে বন্ধ কৰিলে হয় এতিয়া আমাৰ নতুনকৈ বিধায়কজন হৈছে মহী বৰগোহাঁই এই 3বাৰ হৈছে তেওঁ ইমানেই দুখ কৰিছে ইমানেই কান্দিছে আৰু তেওঁ এতিয়া 3 মাহ হৈছে বিধায়কজন আগৰ এই 15 বছৰ বিধায়কজনে কি কৰি আছিলে চাওকচোন
তেওঁকেতো আমিতো ভোট দি জিকাই আছিলোঁ তেওঁতো শিল খননটোতো বন্ধ কৰিব নোৱাৰিলে কোনে আছিল দেৱব্ৰত শইকীয়া দেৱব্ৰত শইকীয়া তেওঁ মেইন ৰাস্তা আহি গুচি যায় আৰু তেওঁ গুচি যায় গোটেইবিলাক চকুৱেতো দেখেই যিটো আপোনাৰ গাঁৱত ইয়াত মানুহ মৰা হৈছে নেকি মৰা হৈছে এই ওচৰতে এজন মৰিছে কেইজন মৰিছে আমাৰ ওচৰতে এজন নেপালী সম্প্ৰদায়ৰ মানুহ মৰিছে তেওঁ তাৰ চকুবিলাক অন্ধ আছিলে তেওঁ এই বাঁহ গছত লাগি আছিলে তেওঁ শুই থকা অৱস্থাতে তেওঁ পানী তাৰমানে পাই গ'ল কণা আছিলেতো মানুহজন আৰু যিজন তাৰমানে সুস্থ পুষ্ট আছিলে তেওঁ তাৰমানে পানীত এডিঙিলৈকে পানীত গৈ পিনে তেওঁ তাৰমানে পকা ঘৰ এটাত উঠি দিলে আৰু তেওঁ শোৱা মানুহজন কণা মানুহজন কি কৰিব তেওঁ নিজৰ জীৱনটোৱে বচাইছে যেতিয়া পানীটো আহিছিলে তেতিয়া গাঁৱৰ মানুহ ক'ত আছিলে গাঁৱৰ মানুহ মানে ঘৰতে আছিলে যেতিয়া পানীটো বেছি সোঁত ল'লে সোঁত লৈ পিনে আমি গোটেই নাও আছিলে ছখন সেই ছখনে এই সম্প্ৰদায়ৰ মানুহখিনিয়ে গোটেই বচালে কোনে বচালে এইটো এই সৰ্বত মাঝি আমাৰ এওঁলোক আছিলে আমাৰ ইয়াত যিমানখিনি আছে নাৱৰীয়া প্ৰায় 20-25জনমান আছিলে